ৱেলকাম টু মাই ইউটিউব চেনেল এছএমএছ টিউটৰিয়েল। আজি ইউটিউব ভিডিঅ'ত ক'ম যে ফেচবুকৰ কেইটামান মানে এটা ট্ৰিক ক'ম। মানুহে বহুতে টেগ কৰে, এইটো টেগ কেনেকৈ অফ কৰিব পাৰিব। মোৰ টাইমলাইনত চাব পাৰে ভিজিট কৰি কিনে। মোৰ এটাও হেৰি নাই, বেলেগ মানুহৰ ফটো নাই। মই যিকেইটা শ্বেয়াৰ কৰিছোঁ সেইকেইটা আছে। মই এইটো ভিডিঅ' শ্বেয়াৰ কৰিছোঁ সেইকাৰণে আছে, এইটো ভিডিঅ' শ্বেয়াৰ কৰিছোঁ সেইকাৰণে আছে। মোৰ বেলেগৰ একো ফটো নাই, জাষ্ট মোৰে ফটো আছে। এইটো কেনেকৈ আপুনিও পাৰিব। এইটো একো কৰিব লগা নাই। আপুনি কি কৰিব, ডাইৰেক্ট ইয়াত তিনিটা লাইন দেখা গৈ আছে, তিনিটা লাইনত ক্লিক কৰক। ক্লিক কৰাৰ পিছত তলত যোৱাৰ পিছত একাউণ্ট ছেটিং বুলি লিখা আছে তলত, চাব একাউণ্ট ছেটিং, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই 4 নম্বৰটোত লিখা আছে টাইমলাইন এণ্ড টেগিং, ইয়াত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকৈ খুলি যাব। মোৰ চবকেইটা অনলি মি বুলি দিয়া আছে, ইয়াত ক্লিক কৰক। বেলেগ আহিব, ফ্ৰেণ্ডছ বুলি আহিব বা ফ্ৰেণ্ডছ বুলি আহিব। আপোনালোকে কি কৰিব, চব মি দি দিব। ওপৰতো মি তাৰ তলতো মি, চব মি বুলি দিয়া আছে। আৰু লাষ্টত ৰিভিউটো কি কৰিব, লিখা আছে ৰিভিউ টেগ পিপল এণ্ড ইউৰ পোষ্ট বিফৰ দ্য টেগ এপিয়াৰ অন ফেচবুক। এইটো অফেই থাকিব। তলত যিটো আছে ৰিভিউ পোষ্ট ইউৰ টেগ ইট ইন বিফৰ দ্য পোষ্ট এপিয়াৰ অন ইউৰ টাইমলাইন, তাৰমানে এইটো আপুনি অফ থাকিব, অন কৰি দিব। কৰাৰ পিছত আপোনালোকে যদি কাৰোবাৰ টেগ আপোনাৰ টাইমলাইনত আনিব খোজে, তেনেহ'লে আপুনি কি কৰিব, আপোনাৰ প্ৰফাইলত যাব। ইয়াত লিখা আছে সুজুকি ৰাছিদুল আলমৰ তলত 78 পেণ্ডিং পোষ্ট। ইয়াত ক্লিক কৰিলে চাব যিকেইটা মানুহে টেগ কৰিছে, চবকেইটা মানুহৰ টেগ ইয়াত আহিব। পিছত কি কৰিব, যদি এইটো টেগ আপুনি আপোনাৰ টাইমলাইনত ল'ব বিচাৰে, লিখা আছে এডেড টু টাইমলাইন, যদি নালাগে হাইড কৰি দিব। আৰু বহুতকেইটা আছে ইয়াত। এডেড টু টাইমলাইন মাৰিলে আপোনাৰ টাইমলাইনত গুচি যাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ছাবস্ক্ৰাইবৰ লগত এটা বেল আইকন আছে, তাত এটা ক্লিক কৰি দিব, যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়। অ'কে বাই, টেক কেয়াৰ, জয় আই অসম।